কি খবৰ আপোনালোকৰ ভালনে? মোৰো ভাল, একদম মোৰ ভাল মানে আজি বহুত ভাল আৰু কি ক'ম আৰু একদম মনটো বিৰাট ভাল লাগিছে। দেখিছে চাগে একদম ড্ৰেছ পোছাক কৰি আজৰি হৈ আছোঁ। এই পদূলি মুখত আহি ৰখি আছোঁহি, মানে কোনোবা আহিব বুলি ৰখি আছোঁ, আহি পোৱাহি নাই। তাতে আজি বেছি ভাল লাগিছে কেলে হাজবেণ্ডৰ লগত মানে আমাৰ মালিকৰ লগত আজি বহুত দিনৰ মূৰত ফুৰিবলৈ যাম। 2020 চনতে গৈছিলোঁ শিৱসাগৰলৈ। 2020 চনৰ এতিয়া 2022 চলা 2 বছৰ 2 মাহ হৈ গ'ল। তাৰপিছত তেতিয়া 2 বছৰ একেলগতে মানে দূৰলৈ ফুৰিবলৈ যোৱা নাই, এনেই ওচৰলৈ পাজৰলৈ কেতিয়াবা যাওঁ, মানে সময় নোলায়। আজি বহুত দিনৰ মূৰত একেলগতে যাম মানে বহুত ভাল লাগিছে। মইতো ক'লে যাম সেইটো পিছৰ কথা, কিন্তু যে লগত একেলগে দূৰলৈ অকণমান যাবলৈ ওলাইছোঁ সেইটো কাৰণে বেছি ভাল লাগি আছে। যাম, আপোনালোককো দেখাম ভিডিঅ'টো, ক'লে যাওঁ চাই থাকিব মোৰ ভিডিঅ'টো শেষলৈকে। লগতে মোৰ এটি নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। ভিডিঅ'টোৰ মাজতে মই কথা এটা কওঁ, মানুহে কিছুমান বোৱাৰী শুনিছোঁ মানে বহুতৰ মুখত শুনিছোঁ যৌথ পৰিয়াল বেয়া পাওঁ বুলি কয়। বহুতে কয় যৌথ পৰিয়াল ভাল নহয়, জেমেলা হয় ঘৰত মানে। মই কিন্তু যৌথ পৰিয়াল বেয়া বুলি নকওঁ, যৌথ পৰিয়াল মোৰ কাৰণে বহুত ভাল, মানে বহুতেই মই ভাল পাইছোঁ। মই আজি বিয়া হোৱাৰ পৰা 9 বছৰ হ'ল মোৰ মা দেউতাহঁতৰ লগত আছোঁ, ভাইটিও আছে আমাৰ। কিন্তু মানে ইমানে ভাল মানে কি ক'ম, মই এতিয়া মোৰ দুটাকৈ ল'ৰা এৰি থৈ পিনি মা দেউতাৰ লগত এৰি থৈ মই ইমান দূৰলৈ যাবলৈ ওলাইছোঁ। কেতিয়াবা মানুহৰ ঘৰত একেটা ঘৰতে থাকিলে বহুত কিবাকিবি হয়, যেনেকৈ কাঁহী বাতি লগত থাকিলে বাজে বুলি কয় ন, সেই তেনেকৈ কিবাকিবি হয় বাৰু। তথাপিতো তাৰ মাজতে আৰু এৰা ধৰাকৈ চলিব লাগিব। গাড়ী আহি পাই গ'লি, এতিয়া 11:50 ওলাইছোঁ ঘৰৰ পৰা। তাৰ গৈ কিমান সময়ত পাওঁগৈ আৰু কিমান সময় লাগে নাজানো আৰু, বাটত ৰৈ ৰৈ যাবলগীয়া হ'লে। এইফালে আমৈ আহিছে, আমৈৰ লগতে ওলাইছোঁ। আমৈয়ে ক'ত ক'ত ফুৰাই নাজানো। অসমীয়া বোৱাৰীজনী হৈ আহিলে, একেবাৰে বোৱাৰী হৈ এতিয়া আহি আকৌ ৰূপ সলাই দিছোঁ। মানুহ গোট খাই পিনি হ'লগৈ আৰু গাড়ীখন ভৰ্তি হৈছেগৈ। সোমাই দিলোঁ, সেই বাটতে পাই যায় মানে যাওঁতে ঘুগুহা দল বাকৰি খন্তেক ৰৈ জিৰণি ল'বলৈ হ'লে আমিও সোমাই দিলোঁ। ঘুগুহা দল ৰজাদিনীয়া আগৰ ধেমাজি জিলাত আছে, ধেমাজি নৌৱা থানত আছে। এইখন মেইন গেটখন। এই পদুম ফুল ফুলে বোলে, পদুম ফুলা নাই এতিয়া, পাত খিলা আছে। এই পদুম পাত, পদুম ফুলৰ এইটো ঘুগুহা দললৈ সোমাই আহা। পিছবেলা 12টা বজাত মানুহ বেছি নাই এতিয়া। মেইন মন্দিৰ ভাগ দেই। প্ৰথমতে কি গছজোপা এনে দুজোপা হৈ ওপৰলৈ এজোপা হৈ গৈছে নেকি? লগ লাগি এইজোপা চাবলৈ গৈছে। কি গছ বুলি কয়? ৰঘু গছ, অসুৰ গছ, অসুৰ। সোঁফালে আছে এই গছজোপা অসুৰ গছ বুলি কয়। প্ৰথমতে গছজোপা লাওঁতে দুজোপা হৈ গৈছিলে, তাৰপিছত একলগ হৈ পিনি এজোপা হৈ দিছেগৈ গছজোপা। ইয়াতে পূজা কৰে, শিৱ পূজা কৰে। দললৈ সোমাই অহা ৰাস্তাটোত গোটেই শেৱালি ফুল আছে চাইডে চাইডে, কি ধুনীয়া লাগিছে। শেৱালি ফুলবোৰ ফুলিলে চাওকচোন কি ধুনীয়া লাগিব দেখিবলৈ। গোটেই শেৱালি ফুল চাইডত আছে। ঢকুৱাখানা টাউনত বোলে বস্তু সস্তা বুলি কয়, কাপোৰ কিবাকিবি মানে যিকোনো বস্তু। তেনেকুৱা কি দাম নাজানো আৰু, কিন্তু চুৱেটাৰ ল'ব লৈছোঁ। মাজুলীলৈ আদৰণি পালোহি দেই মাজুলী। আমিও আহি আহি পাই গ'লোহি মাজুলী। এয়া মাজুলীত সোমালোহি। মাজুলী খেতি বহুত ধুনীয়া হৈছে, সঁচাকৈ মাজুলীখন ভোগালী জেগা দেই, বহুত ভাল লাগিছে মানে দেখি। আমি যাৰ ঘৰলৈ বুলি আহিছোঁ তাও আহি পাই গ'লোঁ। মিচিং সম্প্ৰদায়ৰ আমাৰ আমৈহঁতৰ সম্বন্ধীয় এঘৰ মানুহত সোমালোঁ। তেওঁলোকে চাহ দিলেই আমাক, এইফালে মালিকহঁতক দিছে চাহ মদ চব যোগাৰ কৰি ৰাখিছিলে, অহাৰ লগে লগে দি দিলে। বহুত ভাল লাগিলে তেওঁলোকৰ ঘৰত, তেওঁলোকৰ মৰম চেনেহবিলাক পাই বহুত ভাল। তাতে মোৰ এটা নতুন অভিজ্ঞতা হ'ল, মিচিং সম্প্ৰদায়ৰ মানুহৰ ঘৰলৈ মই যোৱা নাছিলোঁ, প্ৰথম গৈছোঁ। তাতে চাংঘৰৰ ওপৰত উঠি এয়া দেখিছে নহয় কি কৰি আছোঁ, বহুত ভাল লাগিলে সঁচাকৈ, কি ক'ম আৰু। ভয় নকৰিবি, লাহে লাহে যা। আজি প্ৰথমবাৰ চাংঘৰত এনেকৈ বগাই পাইছোঁ দেই। তেওঁলোকৰ ঘৰৰ পৰা আমি এতিয়া ওলাই আহিলোঁ উত্তৰ কমলাবাৰী সত্ৰলৈ। সেই উত্তৰ কমলাবাৰী সত্ৰ পালোহি। এইফালে নামঘৰত গায়ন বায়ন বজাই আছে। আগতো এবাৰ আহিছোঁ মানে, এতিয়া বহুত বেছি ভাল লাগিছে। ৰাসৰ সময়ত আহিছোঁ, গধূলি পৰত পালোহি আমি এতিয়া ইয়াত গায়ন বায়ন বজাই থকা সময়তে। আটাইতকৈ বেছি ভাল লাগিছে এই পুখুৰী পাৰত দেখিছিলে, পুখুৰীটো কি ধুনীয়া লাইটিং কৰি থৈছে। ইমান মজা লাগিলে নহয়, গ'লে আহিবলৈ মন যায় এটা পৰিৱেশ আৰু দেই, বহুতেই ভাল লাগিলে। ৰাস পতা জেগা, আমি ৰাস ইয়াত নাচাওঁ বাৰু, আহিছোঁ এতিয়া চাবলৈ। কি ধুনীয়া লাগিছে।
মানে ৰাখে মুখীয়া এইফালে বসুদেৱে যেতিয়া কৃষ্ণক নন্দৰ ঘৰৰ পৰা নন্দঘৰলৈ লৈ গৈছিলে সেইটো দৃশ্য ইয়াত ধুনীয়াকৈ বনাই থৈছে সৌতে কি ধুনীয়া লাগিছে মানে কি ক'ম দেই ভাল লাগিছে বহুতেই ভাল লাগিছে আহিব আপোনালোকে চাবহি বহুত ভাল লাগিছে এবাৰ আমি প্ৰথম আহিছোঁ ভাল লাগিছে দেই আকৌ একদম আহিবলৈ মন তাৰমানে এবাৰ না যাবলৈ মন নাই যাবলৈ মন নাই চাই থাকিবলৈ মন গৈছে সঁচাকৈ ইমান ভাল লাগিছে কি ক'ম এইপিনে ৰাস চাবলৈ বুলি সকলোৱে লাইন পাতি আছে আমিও তাতে লাইন পাতি আছিলোঁ ইয়াৰ ৰাসত প্ৰথম এবাৰ এনেকৈ ৰাস চাবলৈ লাইন পাতিছোঁ দেই মৰমেৰে কৰিব পাৰোঁ আই দৈত্যকী পিতা বেজাৰ নকৰিবাই তোমাক আজি উপযুক্ত ভাতৰ হাতত অৰ্পণ কৰিবলৈ পাই মোৰ হিয়া আনন্দ শুনিলা তুমি যে আকাশী বচন দৈত্যকীৰ কৰাটো তোমাৰ নহয় দৈত্যকীৰ পুত্ৰলৈ যদি তোমাৰ ইমানেই হয় তেন্তে আজি মই সকলোকে সাক্ষী কৰি কৰিছো প্ৰতিজ্ঞা দৈত্যকীৰ গৰ্ভজাত প্ৰতিটো সন্তান ভূমিষ্ঠ হোৱাৰ লগে লগে একে একে আনি দিম তোমাৰ হাতত এইবোৰ নিশ্চয় কৃষ্ণৰে কাম গাখীৰ আধাখন সমত এনে কৰিছিল ই বৰ উচ্চ হৈছে সমনে পাতিবলৈ নহয় ইয়াক আজি মই উৰালৰ নহলে পাইছোঁ চাউণ্ডটো মই চিৰদিন বন্দী হৈ মই সোমাল বাহিৰৰ নিষ্ঠুৰ কাৰণে কিয় দিলা সকলক আৰু মোক মানে ভক্তসকলৰ অধিক আৰু এজনী বিপৰীতে নীৰৱে নিশ্চিত হ'ব সিও মাত্ৰ তোমালোকৰ অনুৰাগ হ'ব চৰাচৰ জগতৰ মই